সমগ্ৰ অসমবাসী ৰাইজক যেতিয়া বানপানীয়ে জুৰুলা কৰিছে সেইটো সময়ত আকৌ কংগ্ৰেছ দলে নিজৰ ৰেলী উলিয়াইছে যিটো সময়ত অসমবাসী ৰাইজক সহায় সহযোগিতা প্ৰয়োজন তেওঁলোকৰ ঘৰ দুৱাৰ ভাগি ছিগি অৱস্থা নাই বানপানীয়ে সকলো উটুৱাই লৈ গৈছে খাবলৈ খাদ্য নাই তেওঁলোক অসহায় হৈ পৰিছে তেওঁলোকক যিটো সময়ত সহায়ৰ প্ৰয়োজন সেইটো সময়ত আকৌ কংগ্ৰেছ দলে কৈছে 2026 চনত হেনো তেওঁলোকে চৰকাৰ গঠন কৰিব হেৰো ৰাজনীতি কৰ কোনোৱে তহঁতক মানা কৰা নাই কিন্তু তহঁতক চৰকাৰ গঠন কৰিবলৈ ভোট কোনে দিব এই অসমবাসী ৰাইজে দিব যদি অসমবাসী ৰাইজৰ বৰ্তমান অৱস্থা নাই যিটো সময়ত তহঁতি সহায় সহযোগিতা আগবঢ়াব লাগে সেইটো সময়ত তহঁতি ভোট খুজি আছ যদি অসমবাসী ৰাইজ বানপানী উটি ভাহি মৰিয়ে যায় তেতিয়া তহঁতক ভোট কোনে দিব আৰু তহঁতি চৰকাৰ ক'ৰ পৰা গঠন কৰিবি সেলিব্ৰেশন কৰিব লাগে গৌৰৱ গগৈ সভাপতি হৈছে উদযাপন কৰিব লাগে কিন্তু গোটেই অসমবাসী ৰাইজ খাবলৈ একো খাদ্য নাই আৰু তহঁতি কেনেদৰে উদযাপন কৰিব পাৰিছ যদি এতিয়া উদযাপন কৰিব পাৰিছ ইলেকশ্যনৰ পিছত তহঁতি দুখীয়া মানুহক নেচাবিয়ে কাৰণ এতিয়া দুখীয়া মানুহবিলাকৰ অৱস্থা দেখি তহঁতৰ যদি বেয়া লগা নাই তেনেহ'লে ইলেকশ্যনৰ পিছত জিকাৰ পিছত তহঁতি দুখীয়া মানুহক কেনেকৈ চাবি কোনটো হিচাপত চাবি ইয়াৰ পৰা গম পোৱা গৈছে তহঁতি চৰকাৰ গঠন কৰি কি বালডাল কৰিবি